নমস্কাৰ। কৰোনাৰ ভয় এতিয়াও শেষ হোৱা নাই। আপোনালোকে যদি ভাবিছে যে কৰোনাৰ সংক্ৰমণ বৰ্তমান কমি আহি আছে, তেতিয়া আপোনালোক আৰু দুদিনমান ৰ'ব লাগিব। মাত্ৰ দুদিন আগতে যেতিয়া কেন্দ্ৰ চৰকাৰে এইটো ঘোষণা কৰিলে যে তৃতীয় ঢৌ সোনকালে আহিব, সেই সময়ৰ মাজতে আজি অহা খবৰ মতে যোৱা 24 ঘণ্টাত গোটেই ভাৰতত 46,164জন মানুহ পজিটিভ পোৱা গৈছে। এই সংখ্যাটো যোৱা অলমষ্ট 2 মাহত আটাইতকৈ বেছি। 46,000 যি মানুহ পাইছে সেইটো যোৱাকালিৰ হিচাপৰ তুলনাত 11,398জন মানুহ বেছি। আৰু 46,164জন মানুহৰ ভিতৰত অকল কেৰেলাত 31,445জন মানুহ পজিটিভ হৈছে। কেৰেলাত দুদিনমান আগতে ওনাম ফেষ্টিভেল পতা হৈছিলে আৰু তাৰ পিছৰ পৰা এই সংখ্যাটো বহুত বাঢ়ি গৈ আছে। ডেইলি পজিটিভিটি ৰেটো 2.58% পাইছে। এয়া তৃতীয় ঢৌৰ আৰম্ভণি নে এয়া এটা মাত্ৰ স্পাইক, সেইটো সময়ে ক'ব। কিন্তু তেতিয়ালৈকে আপোনালোকে নিজৰ সুৰক্ষা ৰখা ভাল। ধন্যবাদ।